নমস্কাৰ সকলোকে। অৰুণোদয়ে আপোনালোকৰ এপ্লাই 15 তাৰিখৰ পৰা 28 তাৰিখৰ ডেট দিছে। এতিয়া ঘোষণা কৰিলে, অলৰেডি ষ্টাৰ্ট হৈ গৈছে। এইটো আপোনালোকৰ গাঁৱত সভা হৈ পেলাই তাত হ'ব। বাকী ডিটেইলছ, কি ডকুমেণ্ট লাগে, ফৰ্মখন কেনেকৈ ফিল আপ কৰিব, এই গোটেই ডিটেইলখিনি মই একেলগে এটা ভিডিঅ' বনাই ধুনীয়াকৈ জনাম। তো আপোনালোকে মোৰ ভিডিঅ'খিনি চাব আৰু ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, যাতে আপোনালোকৰ এই ইনফৰ্মেশ্যনখিনি মই দি থাকিব পাৰোঁ। প্ৰথম কথা হ'ল, এইবাৰ কোনে কোনে পাব আৰু কোনে কোনে নাপাব, এই গোটেই ডিটেইলছখিনি মই ক'ম। যদি কোনোবা ধৰক আগতে দুখীয়া আছিল, এতিয়া ধনী হৈছে, তেওঁলোকে পাবনে নাই, পিছত ৰেচন কাৰ্ড থকাখিনিয়ে পাবনে নাই, নে ৰেচন কাৰ্ড যদি নাই তেতিয়া কেনেকৈ পাব, গোটেই ডিটেইলছখিনি মই এটা ছিংগল ভিডিঅ' বনাই ধুনীয়াকৈ ক'ম। আপোনালোকে খালি ছাবস্ক্ৰাইব কৰি এতিয়া থৈ দিয়ক। মই গোটেই ডিটেইলছখিনি কালি আপোনালোকক এনেকুৱা এটা টাইমতে ভিডিঅ'ৰ জৰিয়তে, কাৰণ সকলোকে মেছেজ কৰিব বৰ দিগদাৰ হয় আৰু সকলোৱে বুজিও নাপায়, তো ভিডিঅ' বনাই মই ধুনীয়াকৈ কৈ দিম, একে ডিটেইলছত কৈ দিম কেনেকৈ কি কৰিব, ফৰ্ম ক'ত পাব, পঞ্চায়তত মিটিং হ'ব বা মিটিঙত কেনেকৈ যাব, গোটেইখিনি মই আপোনালোকক কৈ দিম। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। থেংক ইউ।